আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী দয়ে বিপিএফৰ সভাপতি তেখেতে প্ৰথমবাৰৰ কাৰণে মোৰ সমষ্টিত ৰাজহুৱা এটা নিৰ্বাচনী সভাখন তেখেতে নিজে স্বয়ং উপস্থিত থাকি পেলাই প্ৰচাৰ অভিযানটো আৰম্ভ কৰিলে। ইয়াত আমাৰ মিত্ৰ দল মহাজোঁটৰ দলৰ নেতাসকলেও আছে, কংগ্ৰেছাৰী দলৰ নেতাসকলেও আছে, আমাৰ আলেমসকলেও আছে, অল আছাম মুছলিম পাৰ্চনেল ল বৰ্ডৰ সভাপতি মৌলানা মুক্তিবুৰ ৰহমান চাহাবো আছে, আৰজেডিৰ আমাৰ ষ্টেট ইউথৰ প্ৰেচিডেণ্ট ষ্টেট মানে কমিটিৰ আৰজেডি দলৰ লালু প্ৰসাদ যাদৱৰ তেখেতৰ স্বয়ং নিজে উপস্থিত আছে। ঠিক তেনেকৈ আমাৰ বহুত মানে মিত্ৰ দলৰ নেতা কৰ্মীসকলেও আছে আৰু ইয়াত হাজাৰ হাজাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজ ভাই বন্ধুসকলে উপস্থিত আছে। আজি ইমান কম সময়ৰ ভিতৰত মাত্ৰ আমি মানে 12 ঘণ্টা সময় পালোঁ, 12 ঘণ্টা আমি সময় পালোঁ। এইখিনি সময়তে মানে ইমান যে ডাঙৰ এটা প্ৰগ্ৰাম আমি অৰ্গেনাইজ কৰিব পাৰিছোঁ আৰু ৰাইজে যে হাজাৰ হাজাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সেইটো সঁচাকৈ মানে সেইটোকে প্ৰমাণ হিচাপে দেখুৱাই দিছে যে আগন্তুক নিৰ্বাচনত এই অঞ্চলৰ ৰাইজে বিপিএফ দলৰ লগতে একেলগে থিয় দিছে। ইতিমধ্যে সিদ্ধান্ত লৈছে বিপিএফ দলৰ প্ৰাৰ্থীজনক জিকোৱাটো তেখেতসকলৰ এটাই লক্ষ্য উদ্দেশ্য। আজি এই মিটিংখনত হাজাৰ হাজাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে কম সময়ৰ ভিতৰতে ওলাই আহি প্ৰদৰ্শন কৰাটো সেইটোকে বুজাইছে। সঁচাসঁচিকৈ যোৱা BTC নিৰ্বাচনৰ সময়ত আমাৰ এই অঞ্চলৰ কিছুমান ভাই বন্ধুবিলাকে UPPL দলৰ নেতা প্ৰমোদ বড়োৰ যিটো ভাষণ, যিটো মানে তেখেতৰ বক্তব্য যে ভ্ৰষ্টাচাৰ মুক্ত, দুৰ্নীতি মুক্ত, পৰিৱৰ্তনশীল চৰকাৰ আৰু সকলো ভাই বন্ধুবিলাকৰ ঘৰে ঘৰে চাকৰি প্ৰদান কৰা, সকলো চেল্ফ হেল্প গ্ৰুপবিলাকক 1 লাখ টকা দিয়া আৰু সকলো যুৱকসকলক আজি মানে रोजगार प्रदान কৰা যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাৰ প্ৰতি আকৃষ্ট হৈ পেলাই এই মানে অঞ্চলৰ মানুহবিলাকে UPPL দলত যোগদান কৰি পেলাই কাম কৰিছিলে। কিন্তু UPPL দলে এতিয়া যোৱাৰ পাছত চৰকাৰ বনোৱাৰ পাছত এই 2-3 মহীয়া চৰকাৰে যিটো তেওঁলোকৰ নমুনা প্ৰদৰ্শন কৰিলে যে আজি 30% 40% কমিশ্যন লৈহে তেখেতসকলে ফাইল মুখ কৰে, ফাইল এপ্ৰুভ কৰে আৰু বিল এৰি দিয়ে আৰু এইবিলাক মানে অজস্ৰ অনিয়ম দুৰ্নীতি নানান ধৰণৰ তেখেতসকলৰ মানে বৈষম্যমূলক নীতিৰে প্ৰশাসন চলোৱাটো দেখা পায় মানুহবিলাকে অতিষ্ঠ হৈছে। আজি BTC অঞ্চলখন দিছপুৰৰ পৰা ডাইৰেক্ট চলোৱাটো মানুহবিলাকে গ্ৰহণ কৰিব পৰা নাই। BTC অঞ্চলৰ ৰাইজে BTCখন চলাওক সেইটো বিচাৰিছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু BTC অঞ্চলবাসী ৰাইজৰ হাতৰ পৰা অসম চৰকাৰৰ হাতত গঠাই দিছে। ইয়াৰ কাৰণে BTC বাসী ৰাইজে বেয়া পাইছে আৰু UPPL দল থিয় কৰি পেলাই আমাৰ BPF দল হাগ্ৰামা মহিলা ডাঙৰীয়াদেৱৰ নেতৃত্বত আজি যোগদান কৰি পেলাই আমাৰ দলক শক্তিশালী কৰিবৰ কাৰণে কাম কৰিছে। BPF দলৰ হৈ তেখেতসকলে প্ৰচাৰ অভিযান কৰিব, UPPL দলৰ বিৰুদ্ধে কাম কৰিব। এই মানে তেখেতসকলে যোগদান কৰা দ্বাৰা যিটো শক্তিৰ যোগান আমাৰ দললৈ তেওঁলোকে আগবঢ়ালে ইয়াৰ কাৰণে সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ আৰু তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমাৰ দলত আদৰি লৈছোঁ আৰু নিষ্ঠাবান কৰ্মী হিচাপে তেখেতসকলে আমাৰ দললৈ কাম কৰিব আৰু তেওঁলোকৰ আহাৰ দ্বাৰা আমাৰ সৈতে দুগুণ বাঢ়িছে। আমি ইয়াৰ কাৰণে খুব ভাল পাইছোঁ।